পূজাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অষ্টমী পূজা, সেয়েহে ৰাতিপুৱাই বৌহঁতৰ লগত মাৰ আশীষ ল'বলৈ ওলাই আহিলোঁ আৰু লগতে ভাবিলোঁ এটা ভ্লগ বনাওঁ, য'ত মই মোৰ আজি দিনটোত কি কৰিলোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ঠিক আছে বন্ধুসকল, মোৰ এই ভ্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ভ্লগটো আগলৈ চাই থাকক। বন্ধুসকল, আমি পূজা চাবলৈ ওলাইছোঁ। এয়া মোৰ বৌ হয়, আপোনালোকে আগতে পাইছে, আৰু এয়া মোৰ বৌ হয়। এতিয়া আমি পূজা চাব যাম। এয়া আমি আহি আছোঁ আৰু এতিয়া আমি পূজা চাবলৈ মৰিয়নিলৈ যাম। এয়া মাজতে আমি এয়া পেট্ৰল ডিপু এটাত সোমালোঁ, আৰু এয়া বৌয়ে বোলে ফুল ছিঙিব। এই কচুটো উঠাবা ন? এয়া আমি মৰিয়নি আহি পাই গ'লোহি। এইটো মৰিয়নি ৰেল লাইন হয়। এয়া আমি বৌহঁতৰ ঘৰলৈ আহি আছোঁ। এখন চাওক, এখন ভোগদৈ হয়। কি ধুনীয়া পৰিৱেশ, ধুনীয়া বতাহ মাৰি আছে, ধুনীয়া চৰাই মাত, কাষেদি ভোগদৈখন বৈ গৈছে। কি এটা সুন্দৰ পৰিৱেশ। এয়া আমি বৌহঁতৰ ঘৰ পালোহি। এয়া বহিছোহি আহি। এয়া চবে বহি পেলাই চাহ খাই আছে। এয়া দাদাৰ মাক হয়। খানা ৰেডি হৈ গ'ল। দাদাৰ মাকে খানা বনাই থৈ দিছে। এয়া চাওক, বেংগলী ষ্টাইলত বনাইছে। এয়া বেঙেনা বৰ ভাজি, দাইল আৰু এয়া পনীৰ। খানাখিনি দেখি বহুত টেষ্টি লাগিছে। মই ৰ'ব পৰা নাই, মই জল্দিকৈ খাই লওঁ দেই। মই আপোনালোকক এটা বস্তু দেখুৱাম। এয়া বৰষুণ দি আছে, দেখিছে? এয়া চাওক, টিঙৰ ওপৰত ৰঙালাও লাগিছে। ধুনীয়া লাগিছে চাওক। ৰঙালাও সাধাৰণতে মাটিতহে কৰে ন? টিঙৰ ওপৰত কৰিছে ইয়াত। আৰু দেখুৱাম এবিধ শাক দেখুৱাম। এয়া পুৰৈ শাক। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাম ৰ'ব। পুৰৈ শাক বেংগলীসকলৰ খুব প্ৰিয় হয়। আমাৰ অসমীয়া মানুহেও খায়, তথাপিতো বেংগলীসকলৰ বেছিকৈ প্ৰিয়। আচলতে আজি আমি যাৰ ঘৰলৈ আহিছিলোঁ সেয়া দাদা বৌহঁত বেংগলী হয়। তেওঁলোকৰ ঘৰ মৰিয়নিত, কৰ্মসূত্ৰে যোৰহাটত থাকে আমাৰ ঘৰৰ ওচৰত। পূজাৰ বাবে আমি আজি তেওঁলোকৰ ঘৰত ফুৰিবলৈ আহিলোঁ, আৰু দাদাৰ মাকে আমাক আজি বহুত টেষ্টি বেংগলী খানা খোৱালে। এতিয়া আমি দাদা বৌহঁতৰ ঘৰৰ পৰা ওলাই আহি পূজা মণ্ডপত সোমাইছোঁ। মৰিয়নিতে তেওঁলোকৰ ঘৰৰ কাষতে এভাগ পূজা হয়। চাওক, মই পৰিৱেশ দেখুৱাইছোঁ। মানুহ একেবাৰে নাই। এয়া চাওক, এইবাৰ দুৰ্গা গোসাঁনী মূৰ্তি ইমান সৰু। উপায় নাই আৰু ন, কৰোণাই চব ধ্বংস দি দিছে এইবাৰ। এয়া চাওক, মৰিয়নিৰ দোকানত সোমাইছোঁ পুতলা কিনিবলৈ। এইবোৰ আগতে আমি সৰুতে পুৰা কিনো। এয়া চাওক, আমাৰ পোৱালীকেইটাক বোলে পুতলা কিনি দিব লাগে, সেইকাৰণে আমি সোমাইছোঁ। মজা লাগিছে ন? এইটো কাৰণে পোৱালীয়ে ল'লে। এয়া চাওক, মৰিয়নি বজাৰ। মানুহৰ একেবাৰে ভিৰ নাই। এইবাৰ পূজা, মানুহৰ ভিৰ নাই। চাওক, এতিয়া আমি যোৰহাটলৈ আহি আছোঁ, ঘৰলৈ আহি আছোঁ। মৰিয়নিত ফুৰিলোঁ, বহুত ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। আমি টেষ্টি খানা খালোঁ। এতিয়া আমি ঘৰলৈ আহি আছোঁ। বন্ধুসকল, এয়া ঘৰ আহি সোমাইছোঁহি। বিৰাট বৰষুণ, তিতি গোটেই অৱস্থা নাই। তথাপিতো আজি বহুত ভাল লাগিলে, এনজয় কৰিলোঁ, পূজা চালোঁ। এবাৰ বৰ বেছি পূজা নাই ক'তো, তথাপিতো দুই এখন হৈছে, সেয়া চালোঁ। আৰু এয়া ঘৰ সোমাইছোঁহি। মোৰ আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ।
আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। ঠিক আছে।